কি হ'বলৈ গৈ আছে মই সেইটো প্ৰথমতে আদৰিছোঁ আৰু আমাৰ ইণ্ডিয়ান ফুটবল ফেডাৰেশ্যনক মই ধন্যবাদ দিছোঁ। আমাৰ বিটিআৰত প্ৰথমবাৰৰ কাৰণে সন্তোষ ট্ৰফি যিটো পাতিব লৈছে সেইটো মই আদৰি জনাইছোঁ আৰু আমাৰ তৰফৰ পৰা যিমানখিনি সহায় সহযোগিতা কৰিব লাগে আমি সেইটো কৰিম আৰু পাতিবৰ কাৰণে আমি সম্পূৰ্ণ সাজু হৈছোঁ। ইয়াৰ বাবে সুখবৰ ভাৰতৰ সৰ্বশ্ৰেষ্ঠ লীগ বুলি ক'লে আমি আই লীগ বুলি চবেই জনাজাত আৰু ইয়াত আমাৰ কোকৰাঝাৰ ছাইডত আই লীগৰ কাৰণে যি কোৱালিফাইং মেটছ আজিৰ পৰা আৰম্ভ হৈছে সেইটো আমাৰ ফুটবল প্ৰেমী বা আমাৰ খেলপ্ৰেমী ৰাইজৰ কাৰণে বা খেলাৰীসকলৰ কাৰণে খুব ভাল খবৰ। ইয়াৰ যোনে কোৱালিফাই হ'ব তেওঁলোকে আই লীগত খেলিবৰ কাৰণে সুযোগ পাব আৰু মই আশা ৰাখিছোঁ এইবাৰ আমাৰ বিটিআৰৰ পৰা আই লীগত খেলিবৰ কাৰণে অৰ্হতাটো অৰ্জন কৰিব পাৰিব মই সেইটো আশা ৰাখিছোঁ। নিশ্চয় আমাৰ বিটিআৰ অঞ্চলত যিমানখিনি খেলাৰী আছে ফুটবল প্লেয়াৰ তেখেতসকলে আগন্তুক দিনত সুবিধাটো পাব সুযোগটো পাব আৰু আমি সেইটো কাৰণে যোৱা অক্টোবৰ মাহত আমি প্ৰথমবাৰৰ কাৰণে নৰ্থ ইষ্টত থকা যিখিনি 6 কাউন্সিল আছে সেই গোটেই কাউন্সিলবিলাকক লৈ পেলাই আমি ISPL বুলি নামাকৰণেৰে আমি টুৰ্ণামেণ্ট এখন পাতিলোঁ আৰু ইয়াৰ যোগেদি ইণ্ডিয়ান ফুটবল ফেডাৰেশ্যনৰ সন্মানীয় সভাপতি তেখেতে ইয়াত অন্তিম খেল তথা ফাইনেলত উপস্থিত আছিলে আৰু তেখেতে খেলটো দেখি খুব আনন্দ হৈছে আৰু আমাৰ বিটিআৰৰ টীমক তেখেতে নিমন্ত্ৰণমূলক গেম খেলিবৰ কাৰণে উৰিষ্যালৈ মাতি নিছিলে আৰু উৰিষ্যাটো আমাৰ গেম বা আমাৰ বিটিআৰ টীম খুব ভাল খেল প্ৰদৰ্শন কৰিছে আৰু সেই হিচাপে আমাৰ বিটিআৰৰ টীম অৰ্থাৎ বিটিআৰ ফুটবল আগলৈ গৈ আছে বুলি আমি অনুভৱ কৰোঁ কাৰণ আমাৰ অঞ্চলৰ পৰা এতিয়া খেলি আছে হলেশ্বৰৰ নাৰ্জাৰী অপূৰ্ণা নাৰ্জাৰী তেখেতৰ বাদেও আগতো আমাৰ ইয়াৰ পৰা বহুত খেলাৰী ইয়াৰ পৰা সৃষ্টি হৈছিলে বিনোদ ব্ৰহ্মকে আদি কৰি বহুত খেলাৰীবিলাক ইয়াৰ পৰা সৃষ্টি হৈছিলে কিন্তু মাজত বহুত বিভিন্ন কাৰণত গেপ হৈছিলে কিন্তু সেই গেপ লাহে লাহে এতিয়া ফিল আপ হ'বলৈ ধৰিছে। আজি চিৰাং দুৱাৰ FCৰ মাজত খেল এতিয়া অনুষ্ঠিত হৈ আছে। চিৰাং দুৱাৰ FC বৰ্তমান 1 গ'লত অগ্ৰগতি লাভ কৰি আছে। नोंथाङा सानाय सुनाय बेरामनि जेंनायाव गोग्लैदों नामा? जुदि नोंथाङा सानाय सुनाय दंब्ला जिंगासिनांगौ गैया। चिरां जिल्लानि बेंटल गेट साफागुरियाव दायो SI निउर' थेरापि सेन्टार दंसै। बे थेरापि सेन्टाराव नोंथाङा गोरलैयैनो देहानि सानाय सुनायखौ फाहामथाय लानो हागोन। बे आथिं सानायानो जाग्रोदों ओमफ्राय जानाया एसे सिगांनिफ्रायनो जाखादों ओमफ्राय बिदिनो गुबुन गुबुन मुलि जाबाबायदों ओमफ्राय हामाखै दिनैनि ट्रिटमेन्टआ आङो एसे मोजां मोनसिनबाय। जेरै सिं सानाय आफादावरि सानाय मोदोम जरा सानाय आइजोफोरनि जेंना खर' सानाय बायदि बेरामखौ फाहामनाय जायो। लोगोसेयैनो बे सेन्टाराव थानानै फाहामथाय लानो हानायनिबो सुबिदा खालामदों। नोंथांमोनहा SI निउर' थेरापि सेन्टाराव फाहामथाय लानो गोसो दंब्ला नैबे मबाइल नम्बर 7620160459 नङाब्ला 9476977956 आव थोंजों सुलाद लानो हागोन।